No salibo. Principal gundami no salibo. Professor color gundami no salibo. Professor color gundami no salibo. Principal gundami no salibo. Principal murdabad. Principal murdabad. Principal murdabad. Professor color murdabad. Professor color gundami no salibo. Gundami no cholibo. Parikanamad gundami no cholibo. Principal murdabad. Professor murdabad. Professor gundami no cholibo. যোৱাকালি আমি পৰীক্ষা দিলোঁ ছাৰ আমি পৰীক্ষা দিয়াৰ পিছত মানে ইহঁতে আমাৰ কোৱেশ্যন পেপাৰটো লৈ গ'ল আমি মানে আজি আহি পেলাই সেই কোৱেশ্যন পেপাৰটোৰ বিষয়ে সুধি আছোঁ যে আমাৰ কালি কোৱেশ্যন পেপাৰটো কিয় লোৱা হ'ল কিন্তু ইহঁতে কৈ আছে কোৱেশ্যন পেপাৰটো আমাৰ লাগে তো আমি ক'লোঁ ঠিক আছে এইবিলাক দিয়ক এইবিলাক লৈ অলপ আমাৰ ভিতৰত হাল্লা চিল্লা হৈ গ'ল তাৰ ভিতৰত ছাৰসকলে আমাক মাতিলি ক'লে বোলে আপোনালোকে পৰীক্ষা দিয়ক কিন্তু পৰীক্ষা দিম আমি পৰীক্ষা দিবলৈ ৰুমত সোমালোঁ তাৰপিছতে যে এজন মানুহ টিচাৰ বোলে কিবা কৈছিল নাজানো এইটো মই শুনা নাই দিয়ক তাৰপিছত সেই টিচাৰজনক আৰু বেলেগ এটা প্ৰফেচাৰ আহে টেবুলত এনেকৈ চৰ মাৰি দিলে বোলে আপোনালোকৰ গুণ্ডামি ইয়াতে নচলিব যদি পৰীক্ষা দিয়ে দিয়ক নিদিলে আপোনালোকক ইয়াতে চৰৰ মাৰি আপোনালোকে দখল কৰিব অহা নাই আপোনালোকে সিদ্ধান্ত কি লৈছে এতিয়া আমি সিদ্ধান্ত লৈছোঁ এই আজিতুল্লাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আৰু পৰীক্ষা নিদিওঁ যদি আমাৰ ইয়াৰ ভিতৰত DLEDৰ পৰীক্ষা নহয় নহ'ব দিয়ক আমাৰ DLED নালাগে আমাৰ কিন্তু আমি ওপৰৰ কৰ্তৃপক্ষলৈকে আমি দাবী জনাম আমাৰ পৰীক্ষাখন বেলেগ এটা চেণ্টাৰত দিয়ক আৰু আমি বেলেগ জায়গাত পৰীক্ষা দিম এইটো চেণ্টাৰত আমি পৰীক্ষা নিদিওঁ কাৰণ ইহঁতৰ ব্যৱহাৰখন খুবেই হ'ব আমি এজন টিচাৰ হিচাপে আমাক কোনো দামেই নিদিয়ে ইহঁতে ঠিক আছে মানে কালি যিটো পৰীক্ষা হৈ গৈছে এইটো মানে পৰীক্ষাটো আমালোকক পুৰা বেছি মানে তেওঁলোকে খুব বেয়াভাৱে পৰীক্ষাটো লৈছে আৰু যিবিলাক ষ্টুডেণ্ট আছিল ইয়াতে মোটামুটি 3জন ষ্টুডেণ্ট তেওঁলোকে নকল একচুৱেলি কৰা নাছিল কিন্তু তেওঁলোকক কিবা এটা মানে হেৰি কৰি মানে তেওঁলোকক ধৰি আনি তেওঁলোকক এক্সেল কৰি দিলে এইটোৰ কাৰণে আমি বিৰাট দুখিত আৰু 2 নম্বৰ আছে যে আমি আমাৰ কোশ্চিন যিটো আছিল আৰু পৰীক্ষাৰ্থীবিলাকক যিটো কোশ্চিন আছিল এই কোশ্চিনটো তেওঁলোকে কিয় নিদিলে কাৰণ আমাৰ অসমত বিভিন্ন চেণ্টাৰত কোশ্চিনবিলাক দিছে কিন্তু আমাৰ এইটো চেণ্টাৰত আজিতুল্লাহ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় কাকৰিপাৰা এইটো চেণ্টাৰত তেওঁলোকে আমাৰ ষ্টুডেণ্টবিলাকক কিয় কোশ্চিন নিদিলে আৰু এইটো মই কোশ্চিনটো বিচাৰিবলৈ আহোঁতে তেওঁলোকে কোশ্চিন নিদিয়া বুলি আৰু তেওঁলোকে কৈ আছে যে তোমালোকে পৰীক্ষাত বহা কিবা এটা কৰিম আৰু যেতিয়া ইয়াতে আৰু পৰীক্ষাৰ্থীবিলাকে যেতিয়া বহে তেতিয়া কি কৰে কোনোবাই যদি অলপ মানে ইফালে ইফালে চাই তেওঁলোকক ধৰি আনি এক্সেল কৰি দিয়ে আৰু 2 নম্বৰ হৈছে যে তেওঁলোকে যেতিয়া আমি কোশ্চিন পেপাৰটো ফিল আপ কৰি আছোঁ তেতিয়া এইটো আপোনালোকৰ পৰীক্ষা চেণ্টাৰ কোনটো আছিল পৰীক্ষা চেণ্টাৰ আছিল আজিতুল্লাহ পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় কাকৰিপাৰা এইটো চেণ্টাৰ আছে এতিয়া আপোনালোকৰ প্ৰিন্সিপালে কি কৈ আছে প্ৰিন্সিপালে কৈ আছে প্ৰিন্সিপালে আৰু গুণ্ডামি কৰি আছে প্ৰিন্সিপালে মোকে জম দিছে ওলাই যাব বোলে ইয়াৰ পৰা ওলাই যাব পৰীক্ষা নিদিলে ওলাই যাব আমালোকে পৰীক্ষাৰ কাৰণে আমালোকে পৰীক্ষাৰ কাৰণে বহিছিলোঁ সিটত বহিছিলোঁ কিন্তু প্ৰিন্সিপাল আৰু আমাৰ সিটত বহিছিলোঁ আমাৰ গোটেইবিলাক আমাৰ ষ্টুডেণ্টে সিটত বহিছিলোঁ বহাৰ পিছত প্ৰফেচাৰ আৰু প্ৰিন্সিপাল আহি তেওঁলোকে ক'লে যে তোমালোকে ইয়াতে কি আহিছে যদি তোমালোকে আজি পৰীক্ষা নিদিয়া তোমালোকে পুলিচৰ দ্বাৰা মাৰপিট কৰি ইয়াৰ পৰা উলিয়াই দিম নহ'লে তোমালোকক গ্ৰেপ্তাৰ কৰি পুলিচত দিম এইটো কৈ আছে আমাৰ প্ৰিন্সিপালে আৰু তেওঁৰ লগত আছে এই স্কুলৰ প্ৰফেচাৰবিলাক গতিকে আমি বেলেগ এটা চেণ্টাৰত পৰীক্ষা দি কিবা পৰীক্ষা ল'ব লাগে আমাৰ এটা ভৱিষ্যত আছে আমাৰ পৰীক্ষা দিব লাগে আমি পৰীক্ষাৰ কাৰণে আহিছোঁ সাজু হৈছোঁ কিন্তু ইয়াতে পৰীক্ষা লোৱা নাই যেনেকুৱা ব্যৱহাৰ কৰিছে আমি ওলাই আহিছোঁ আমি একো পোৱা নাই ওলাই আহিছোঁ
সিহঁতে পৰীক্ষা নল'ব। ঠিক আছে, আপোনালোকে ওলাই আছে ইয়াতে যদি মাতে আকৌ পৰীক্ষা দিবলৈ তেতিয়া নিদিব আৰু এনেকুৱা ব্যৱহাৰত পৰীক্ষা দিয়া নল'ব। যদি কিবা সুবিধা হয় যে ইয়াত ৰাইজৰ মানুহ যদি বহি কিনে কিবা কৰিব পাৰে ৰাইজৰ মানুহে যদি আহে বা তাকে কৈছে বাংলাদেশৰ পৰা আহিছে সেইকাৰণে ইণ্ডিয়াৰ মানুহ ভাল নাপায়। এনেকুৱা